মান অই মান এ কি কৰি আছ ন তই সোনকালে কি হ'ল ইমান লৰা ধপাকে মাতিছ যে তোৰ চাদা খাই তোৰ মূৰটো গ'ল আৰু কি কথা ক'লা এ বল অৰ বেনানাটা ৰৈ আছে অথনিৰ পৰা আহিলে নি বেনানা তোৰ মূৰটো বল হয় তেতিয়াহ'লে বৰ দেৰি দেই তোৰ বজাৰলৈ যাবলৈও দেৰি সোনকালে আহিব লাগে ন তই কি কৰি আছিলি বেনানা নমস্কাৰ 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 প্ৰিয় দৰ্শক মোৰ অনুষ্ঠান ঠিকনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বিশেষভাৱে আজি আমি দুটা কেৰেক্টাৰৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম যি দুটা কেৰেক্টাৰে বৰ্তমান সময়ত বিশেষভাৱে সৰুপথাৰৰ এই অঞ্চলৰ পৰা অসমৰ অভিনয় জগতখনলৈ নতুনকৈ ঢাপলি মেলিছে দুটা জুটি আৰু এই দুটা জুটিয়ে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত তেওঁলোকৰ জুটিয়ে আচলতে এক খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু মই ভাবিছো মোৰ অনুষ্ঠানৰ জৰিয়তে মোৰ দায়িত্ব বুলি ভাবিছো যে সৰুপথাৰ অঞ্চলৰ কেৱল ক্ৰীড়া ক্ষেত্ৰতে নহয় অন্যান্য যিকোনো ক্ষেত্ৰতে বিশেষভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ অভিনয় জগতৰ লগত খুব সুন্দৰভাৱে এই দুয়োটা জুটি আগবাঢ়ি গৈছে মই চিনাকি কৰাই দিব বিচাৰিছো মন আৰু মইনা নমস্কাৰ তোক সন্মুখতে ৰাখি চাই ৰম যেন চকুলে কিবা মৰম লাগে বহুতৰ মাজতে কাক মৰম লাগে মন লাগে আৰু তোকনো কেলে মই আকৌ মোক মৰম লাগে নেকি বোলো হৈছে আৰু মোৰ ইমানো বেয়া দিন পৰা নাই অ' মইনা বেছি কৰ অলপ চাহ খাই চাহ তাহ লৈ আহিছ যে আচলতে ইউটিউবৰ ভিডিঅ'ত তেওঁলোকক মন আৰু মইনা হিচাপে আপোনালোকে পাব আৰু বিশেষভাৱে তেওঁলোকৰ লগত মই কথা পাতিম আচলতে মন আৰু মইনা কোন আৰু তেওঁলোকৰ লগত কোন জড়িত হৈ আছে তেওঁলোকৰ টীমটোৰ লগত কোন জড়িত আছে কেনেধৰণে এই পৰিকল্পনাসমূহ আহিলে সকলোবোৰ মই কথা পাতিব বিচাৰিছো তোমালোক দুইজনকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ দাদা খুব ভাল লাগিছে আৰু আচলতে মই তোমালোকৰ যদিও মই প্ৰথমতে গম পোৱা নাছিলো মই যেতিয়াৰ পৰা জানিলো তোমালোকৰ দুয়োটা অনুষ্ঠান মানে বিশেষভাৱে হাঁহি এটি পাৰ্ট 1 পাৰ্ট 2 তাৰপিছত এতিয়া মন আৰু মইনা কেতিয়াৰ পৰা এই পৰিকল্পনাবোৰ আৰম্ভ হ'ল আৰু বিশেষভাৱে যদিও মন বুলি জানো তোমাৰ ভাল নামটো কি মোৰ নামটো নমস্কাৰ মোৰ নামটো সৌৰভ পৰা আৰু তোমাৰ মোৰ নাম আকাংক্ষা মহন্ত আচলতে আকাংক্ষাই মোৰ আগৰ এটা অনুষ্ঠানতো তাই অংশীদাৰ হৈছে কিন্তু মই আগতেও কৈছো যে খুব ধুনীয়াকৈ এটা টীমে নৱপ্ৰজন্মই আচলতে মই আগতে এটা কথা কি হয় যে আগতে আমি যদি কিবা কৰিবলৈ লগীয়া হয় তেনেহলে আমি গুৱাহাটীলৈ ঢাপলি মেলিবলগীয়া হয় কিন্তু এতিয়া গুৱাহাটীলৈ যাব নালাগে নিজৰ ঠাইত ভাল কেমেৰা আছে ভাল কেমেৰা চলাব পৰা ল'ৰা আছে টেকনিকেল টিম আছে আৰু ভাল ভাল অভিনয় কৰা যুৱক যুৱতী আছে মোৰ দায়িত্ব মই আকৌ কৈছো যে মোৰ দায়িত্ব মোৰ তেওঁলোকক আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ দায়িত্ব আছে সেইবাবে আজি মোৰ অনুষ্ঠানৰ তেওঁলোকক অতিথি কৰিছো মই আকৌ এবাৰ তোমাৰ নামটো কি বুলি ক'লা মোৰ নামটো সৌৰভ ভাগৰ পৰা ঘৰ কোন জেগা ঘৰ মোৰ চুঙাজান গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰতে কামবিলাক কৰা হয় মানে আমাৰ বেছিকে আচ্ছা কেনেধৰণে এই পৰিকল্পনাটো আহিল আৰু যে এনেধৰণে ইউটিউবত তোমালোকে যিহেতু নিজৰ চেনেল আছে ইউটিউবৰ জৰিয়তে এনেধৰণে শ্বৰ্ট ফিল্ম কৰাৰ প্ৰয়োজনীয়তা আছে বা কেনেধৰণে আচলতে এই কথাটো মনলৈ আহিল আচলতে মোৰ পৰিকল্পনা বুলি ক'বলৈ গ'লে মই যেতিয়া প্ৰথম মেট্ৰিক পাছ কৰিয়ে মই ফাৰ্ষ্ট ইউটিউব চেনেল খুলিছোঁ তাতে প্ৰথমতে কভাৰ ভিডিঅ' দিছিলোঁ তাৰপিছত তেতিয়া মানে আমাৰ টীম নাছিলে কোনো ধৰণৰ লগৰ দুজনে মোবাইলৰ দ্বাৰা আৰম্ভ কৰিছিলোঁ প্ৰথম লাষ্টত আহি পানি যেতিয়া কলেজত জইন হ'লোঁ তাৰপিছত এহঁতক লগ পাইছোঁ লগ পাইছোঁ আমাৰ ভিডিঅ'গ্ৰাফাৰ অংকনক লগ পাইছোঁ তেনেকৈ লগ পাই পিনি আৰু ভাবিলোঁ যে এটা অকণ ভাল প্ৰজেক্ট এটা কৰা যাওক পঢ়ি থকাৰ কাৰণে ভালকৈ ইউটিউবত টাইমটো দিব পৰা নাছিলোঁ এতিয়া পঢ়া যিহেতু কমপ্লিট হ'ল মোৰ সেইটো কাৰণে ভাবিছোঁ অকণমান আৰু ভালকৈ লাগো তাৰপিছতে হাঁহি এটি ফাৰ্ষ্ট পাৰ্টৰ কাম আৰম্ভ কৰিছিলোঁ হাঁহি এটি তাৰপিছত হাঁহি এটি পাৰ্ট 2 আৰু আকাংক্ষা কেনেধৰণে তোমাৰ লগত জড়িত আকাংক্ষা গান গাই বুলিয়ে মই জানো আকাংক্ষা গান গাই বুলি মই তাকে মানে সেইটো আমাৰ আচলতে চিনাকি হৈছিলে ফাৰ্ষ্ট বাছত ইউথ ফেষ্টিভেল গৈছিলোঁ আমি ডিকেডি কলেজ একেলগতে তোমালোক কোন কলেজত পঢ়া সৰুপথাৰ মহাবিদ্যালয় তোমাৰ এতিয়া পঢ়া কমপ্লিট মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট তুমি পঢ়ি আছা মই লাষ্ট ইয়াৰ এইবাৰ সৰুপথাৰ কলেজ মই এইখিনিতে দৰ্শকসকলক জনাও যে দুইজনৰ অন্যান্য কিবা কিবি প্ৰতিভা আছে সেয়া কথা মই কম মই আকাংক্ষাক যিহেতু আগতেও পাইছো মোৰ অনুষ্ঠানত আপোনালোকে দেখিছে যে খুব ধুনীয়া সংগীত
এগৰাকী কণ্ঠশিল্পী, খুব ভাল গীত গায় আৰু বিশেষভাৱে এতিয়া কণ্ঠৰ লগতে সমান্তৰালভাৱে অভিনয় জগতত খোজ পেলাইছে। আৰু বিশেষভাৱে মই কওঁ তেওঁলোকে ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰিবলৈ যোৱা নাই, কম খৰচত কম বাজেটত খুব ভাল ভাল কাম কৰি আছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, তেওঁলোকৰ তিনিটা খণ্ড এতিয়া গৈছে। এতিয়া নতুনকৈ মন মইনা হিচাপে তেওঁলোকে ৰাইজৰ মাজত চিনাকি হৈছে। তাৰ আগতে হাঁহি এটিৰ পাৰ্ট 1 পাৰ্ট 2 আছিলে। এতিয়া আকাংক্ষাই যিহেতু মই কৈছো যে গানৰ জৰিয়তে তোমালোকে এনেধৰণে ইউথ ফেষ্টিভেললৈ যাবলৈ লগ পালা, তাৰপিছত প্লেনিংটো কেনেকে আগবাঢ়িল? তাৰপিছত মানে আমি গৈ থাকো নেকি? প্লেনিং বুলি ক'বলৈ গ'লে মানে ফাৰ্ষ্ট যেতিয়া মই তাইক লগ পাইছো, ফাৰ্ষ্ট চিনাকি হৈছো, তাৰপিছত কথা বতৰা পাতিলো, ভাল লাগিলে, গম পালো তাই গান গায়। তাৰপিছত মোৰ মাইণ্ডত খেলালে যে গান গাই যেতিয়া নিশ্চয় অভিনয়ৰ লগতো অলপ অলপ কিবা এটা জড়িত থাকিব, মানে প্ৰায় তেনেকুৱা থাকে ন, সাংস্কৃতিক দিশত থকা মানুহ চব ক্ষেত্ৰতে থাকে। তাৰপিছত মই ফাৰ্ষ্ট কলো কিবা এটা প্ৰজেক্ট লওঁ নেকি দুইটাই। তাৰপিছতে এই মানে গুৰুত্ব নাই মানে আৰু এনে মানে হ'ব কৰিমগে। প্ৰায় এটা বছৰ পাৰ হৈ গ'ল, মানে ভবাও নাই কিনো কৰিব, মানে আমাৰ লেখীয়া জেগাত মানে এনেকে ওলাব বুলি ভবা নাই মানে। তাৰপিছত 21 চনত তেনেকে গুচি গ'ল 21ৰ ইয়থ ফেষ্টিভেল। 22ৰ ইয়থ ফেষ্টিভেলত আকৌ আমি গ'লো হেৰি ডিগবৈৰ পৰা আহি পিনি লাষ্ট মানে কি পাৰ্টিচিপেট কৰা তেতিয়া? মই নাটকত যাওঁ মানে গানত, নৃত্যত যায়, গানত যায়। তাৰপিছত বোলো লাষ্ট এবাৰ সুধি চাওঁ এই কাম কৰিম নে, কৰিম বোলে। তাৰপিছত ফোন কৰিছো, তাই ওলাই আহিছো, মানে একো মানে ধান্দা নাই মানে যে সঁচাকে যে আমি কৰিম, মানে একো ধান্দা নাই। মোৰ নিজৰ পৰা তেতিয়া বিশ্বাসে মানে কনফিডেন্স নাই আৰু যে মই কিবা এক্টিং কৰিম বা কেমেৰাৰ আগত, মানে ইমান কমফৰ্টেবল নহয় মই। ই বা কি অভিনয় কৰাব সেইটো ভাবিছিল নাই? সেইটো ভাবিছো, কাৰণ মই নেজানোৱে ন। তাৰপিছত ভাবিছে বোলে কি বা কৰিবলৈ লৈছো, লাষ্টত লাষ্ট পাম নেকি, তেনেকুৱা এটা হৈছিলে মানে। কিন্তু তাৰপিছত আমাৰ ফাইনেল আউটপুটটো এনেকুৱা ভালকে ওলালেগে, মানে ৰাইজে ইমান মৰম দিলে, ভবা নাছিলো আমি গোটেইখিনি, আমাৰ টিমটো গোটেইটো চখ। কিমান দিনৰ আজি যিহেতু এতিয়া মন মইনা পাৰ্ট 1 ওলালে কিছুদিনৰ পূৰ্বে, হাঁহি এটিৰ কিমান দিন হ'ল? হাঁহি এটি প্ৰায় 5 মাহ হৈ গ'ল। 6 মাহ হ'ল নে? 6 মাহ হ'ল চাগে। নহয়, এনে ইউটিউবত দিয়া 5 মাহ হ'ল, কিন্তু প্লেনিং আগৰ। আচ্ছা, এতিয়া মই সুধিব বিচাৰিছো, এতিয়া যে এখন ছুটি ছবি কৰিবলৈ হলেও বা এটা ভিডিঅ' কৰিবলৈ হলেও বা কভাৰ চং কৰিবলৈ হলে কিমানখিনি বস্তুৰ প্ৰয়োজন হয়, তুমি সেয়া প্ৰেক্টিকেলি পাইছা বা আকাংক্ষাই লাহে লাহে গোটেই কথাবোৰ জানিব পাৰিছা। গুৱাহাটীলৈ যোৱাৰ মন নেমেলি বা বাহিৰলৈ ওলাই যোৱাৰ মন নেমেলি সৰু পথাৰতে কৰাৰ কিয় চিন্তাটো আহিলে? সৰু পথাৰতে কৰাৰ চিন্তাটো আহিলে মানে মই গম পাওঁ আমাৰ জেগাতো বহুত প্ৰতিভাবান মানে আছে ল'ৰা ছোৱালী। গতিকে ভাবিলো নিজৰো অকমান যিহেতু ইচ্ছা আছে, নিজৰ জেগাতে কৰি চাওঁচোন প্ৰথম। তাৰপিছত লগ পালো যেনেকে, আৰু হয়তো আৰু 2-এগৰাকী আকৌ ভৱিষ্যতলৈ এনেকে লগ পাম, তেখেতসকলকো মানে আগুৱাই নিয়াটো তেতিয়া মোৰ দায়িত্ব বুলি ভাবিম। আৰু মই এতিয়া যিহেতু ইউটিউব চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, হয়তো আজি অলপ পাছত হ'বই চাগে, তেতিয়া মই ভাবিম যে সকলোকে মোৰ চেনেলত সুযোগ এটা দিম। গতিকে মোৰ অনুষ্ঠানৰ জৰিয়তে মোৰ দৰ্শকসকলক, তোমালোকৰ দৰ্শকসকলক চেনেলটোৰ কথা কোৱা, আৰু তোমালোকে কি কি কাম কৰি আছা গোটেইখিনি চাবলৈ কেনেধৰণে ক'বা? নমস্কাৰ, মই সৌৰভ সাগৰৰ পৰা, মই আকাংক্ষা মহন্ত। আৰু আমি এতিয়া প্ৰায় দুইজনে একেলগতে আমি ইউটিউব চেনেলত ছুটি ছবি অৰ্থাৎ শ্বৰ্ট ফিল্ম বনাই আছো। মন মইনা হাঁহি এটিকে ধৰি পানি এতিয়া ৰাইজে যথেষ্ট আদৰি লৈছে। আপোনালোকে যদি আমাৰ লগত মানে কাম কৰিব বিচাৰে, তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব ইনষ্টাগ্ৰাম আইডিত, বা বেদান্ত দাক কণ্টেক্ট কৰিব, যেনেকৈ কণ্টেক্ট কৰি ল'ম আমি। তাৰপিছত ইনষ্টাগ্ৰামটো হ'ল সৌৰভ সাগৰ 2.0, আৰু তোমাৰ আকাংক্ষা মিউজিক, আকাংক্ষা মহন্ত মাৰিলেও হ'ব। মানে তেনেকৈ আমাক কণ্টেক্ট কৰিব পাৰিব, যদি লগত কাম কৰিব বিচাৰে পাৰিব। গতিকে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে তেওঁলোকেনো কি কৰিছে এবাৰ চাওক, যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো আপোনালোকে ফ'ল' কৰিবলৈ আৰু এটা কথা, খুব ধুনীয়াকে আমি দেখিছো যে তোমালোকে যেতিয়া শ্বৰ্ট ফিল্ম বা ছুটি ছবিখন আগবঢ়াই লৈ গৈছা, তাৰ দৃশ্যবোৰ খুব ধুনীয়া দৃশ্য গ্ৰহণ হৈছে। লোকেশ্যনবোৰ ক'ত লৈছা? লোকেশ্যন হাঁহি এটিৰ 2টা খণ্ড সৰু পথাৰতে কৰা হৈছে। সৰু পথাৰ আমাৰ ঘৰৰ ওচৰতে, আৰু এহেঁতৰ ঘৰত, আমাৰ ঘৰত বুলি ক'লে বেয়া, এহেঁতৰ ঘৰৰ ওচৰত। আৰু মন মইনা আমাৰ তাত, মানে মোৰ চুঙাজানৰ ঘৰ, চুঙাজান মাধৱপুৰ গাঁও তাতে। নিশ্চিতভাৱে মই দৰ্শকসকলক এইখিনিতে মই জনাই থব বিচাৰিছো যে তেওঁলোকে কৰা অভিনয়বোৰ খুব সুন্দৰভাৱে দৃশ্যগ্ৰহণ কৰা আৰৰ যিজন ব্যক্তি, সেইজনো আমাৰ লগত আছে। আৰু ব্যক্তি বুলি নহয়, যুৱক আচলতে, উঠি অহা নৱপ্ৰজন্মই কৈছো যে নৱপ্ৰজন্মই সৰু পথাৰৰ পৰা খুব ভাল ভাল কাম কৰি আছে। সেয়া ক্ৰীড়া ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, সংগীতৰ ক্ষেত্ৰত হওক, আৰু শেহতীয়াকৈ অভিনয় জগতত মন আৰু মইনা, বিশেষভাৱে সৌৰভ আৰু আকাংক্ষাই তেওঁলোকে এই বিষয়টো বা এই গোটেই ধাৰাটো আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছে। আপোনালোকে ইউটিউবত তেওঁলোকৰ ছুটি ছবিসমূহ প্ৰত্যক্ষ কৰিলেই গম পাব যে তেওঁলোকে কিমান উচ্চ পৰ্যায়ত কাম কৰিছে।
মই আকৌ কৈছো যে মোৰ সেয়া দায়িত্ব তেওঁলোকক ভালদৰে চিনাকি কৰি দিয়াৰ। মই আগবাঢ়ি গৈ থাকিম। কিন্তু বিশেষভাৱে তোমালোকৰ এটা যিহেতু কেৰেক্টাৰ আছিলে, দুইটাৰ যিহেতু কেৰেক্টাৰ আৰু বিশেষভাৱে মন মইনাৰ মানে এটা অংশ খুব মানে ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। বিশেষভাৱে মানে মনে আচলতে চাদা খায়, কিন্তু মানে কি কয় মাইনাই চাদা খোৱাটো নিবিচাৰে, মইনাই চাদা খোৱাটো নিবিচাৰে। গতিকে সেই এটা মানে অংশ আছিলে, সেই অংশটো মই এই মুহূৰ্তত দৰ্শকসকলৰ বাবে দেখুৱাই লম। তাৰপিছত পুনৰবাৰ তেওঁলোকৰ সৈতে কথা পাতিলো মই যত্ন কৰিম। মুখখন বৰ মিঠা মিঠা লাগিছে। চাদা পালি পোৱা হলে পাই থাকিম মানে। তই মোক সঁচাকে বহুত বুজি পাও দেই। অকল মইহে বুজি পাব লাগে, নিজেতো একডাল বুজি নাপাওৱে। কি বুজিব লাগে নো? ঐ চাদা লাগিলে মোৰ এই থুতৰিত ভৰাই দিম, যি কৰিবলৈ কয় তাকে কৰিম। কিন্তু মোৰ বাদে যদি তই বেলেগ চলি চাও নহয়, চাবি না তোৰ দুটা চকু উলিয়াই কেটাপাত লগাই বাটল গুটি মাৰিম। মই নকল মইনা হয়, মইনা যাওঁ মই। ক'ত যাওঁ ৰ? সঁচাকৈ দৰ্শকসকলে নিশ্চয় জানিব পাৰিছে বা দেখি গম পাইছে যে কিমান ধুনীয়াকৈ তেওঁলোকে অভিনয় কৰিছে। আৰু মই এটা কথা এইখিনিতে কওঁ যে মই যেতিয়াৰ পৰা তোমালোকৰ অভিনয় চাইছো বা তোমালোকৰ ছুটি ছবিখন চাইছো, মোৰ দৰ্শকসকলক মই ক'ব বিচাৰিছো যে ইমান মোৰ ভাল লাগে। মানে আমাৰ অঞ্চলৰ পৰা এনেধৰণৰ এটা আউটপুট ওলোৱাটো, এনেধৰণৰ এটা প্ৰডাকশ্যন ওলোৱাটো খুব মানে পজিটিভ কথা, খুব যোগাত্মক কথা। আৰু মোৰ ইমান ভাল লাগে মানে চাই থাকিলে যেন মই চাই গৈ থাকিম আৰু অকণমান চাবলৈ পোৱাহেঁতেন ভাল আছিলে, তেনেধৰণৰ লাগিছে। আৰু সেই ফিল্মটো তেওঁলোকে দিব পাৰিছে। কি আৱহংগীত হওক, কি তাত সংলাপ হওক, বা কি লোকেশ্যন হওক, বা তেনেধৰণৰ কেমেৰাৰ কাম, মই ভাবিছো প্ৰত্যেকটো মানে ফুল প্ৰডাকশ্যনটো যিটো তেওঁলোকৰ মানে টিমটোৰ যিটো কাম, আচলতে এনেবোৰ কাম আচলতে এটা টিমৰ মানে এটা টিম ৱৰ্ক বুলি ক'ব লাগিব। টিম ৱৰ্কৰ ফালতে আচলতে এই বিষয় বস্তুটো আউটপুটটো ইমান ভাল হৈছে। তহঁতৰ ঘৰলৈ গৈছিলোঁ, তোক নেদেখি ভাবিলোঁ খেতিত আছ চাগে, ভাবিলোঁ চাই টপিকে বনাই লৈ দে ভালে কৰিলি। গাঁৱলৈ অহা নতুন ছোৱালীজনী কোনো? তোক কেলে লাগে? এনেই সুধিছোঁ আৰু, কালি লগ পাইছিলোঁ হাঁহি দেখুৱালে। হয় নেকি? তোৰ বেলেগ কাম নাই আৰু? হা এনেই সুধিছোৱে কিবা। কি এনেই সুধিছোঁ? কালি ঘপকে চকুত চকু পৰি গ'ল, হাঁহি দেখুৱালে ময়ো হাঁহি দিলোঁ আৰু। হয় নেকি? বেলেগ ছোৱালী চকু দিয়? হা আজিৰ পৰা যদি বেলেগ ছোৱালী চকু দিয় নহয়, মা কচম তোৰ চকু এটাও নথওঁ, দুটা চকু ঘুকুটিয়াই উলিয়াই আনিম। আৰু যিজনী ছোৱালী চকু দিবি নহয়, সেইজনীৰ চুলি এটালো নথওঁ। কৈ দিছোঁ। তোৰ আকৌ কি হ'ল? একো নাই হোৱা। নিজেতো একো বুজি নাপায়, মইহে মৰি থাকোঁ পিছে পিছে। মই তোমাৰ পৰা মন বুলি কৈছো, যিহেতু কেৰেক্টাৰটো তোমালোকৰ মন আৰু এইফালে মইনা। এতিয়া মনে যিহেতু চিন্তাধাৰাটো আহিলে যে এনেধৰণৰ কৰিম বা এনেধৰণে আমি আগবাঢ়ি যাম বা এনেধৰণৰ শ্বৰ্ট ফিল্ম কৰিম, আকাংক্ষা লগ হ'ল। তাৰপিছত তোমালোকৰ মই নামটো উজ্জ্বল কৰি ৰাখিছো। এতিয়া তোমালোকৰ দৃশ্য গ্ৰহণ কৰি লগালো, তেওঁক মই সন্মুখলৈ আহিম, সদায় পিছফালে থাকে হয় নাই? পিছফালে থাকি তোমালোকক ধুনীয়া কৰি থাকে। সেই ব্যক্তিকেইজনহে মূল আচলতে। এতিয়া মোকো যিসকলে উঠাই আছে, যিজন মোৰ সতীৰ্থ আছে দেৱাশিষ, তেওঁকো আচলতে মানুহে নেদেখে, কিন্তু তেওঁলোকে আচলতে আমাৰ অনুষ্ঠানটোৰ মূল ব্যক্তি। আৱহংগীত, সংলাপ, কাহিনী ক'ৰ পৰা আনিছা, কেনেধৰণে? কাহিনী আৰু সংলাপ মোৰ মন মইনা। তাৰপিছত হাঁহিয়েটিত আছিলে ভণ্টি পাঞ্চুৰিকা, তাই বৰপথাৰ হয়, তাইও ভাল কাম কৰি আছে বাৰু বৰ্তমান ইউটিউবত। আৰু আৱহংগীত বুলি ক'বলৈ গ'লে আমাৰ হাঁহিয়েটিৰ যোনটো সংগীত আছিলে, সেইটো দাদা এজন অংকুৰ ৰঞ্জন, তেখেতে আমাক এইটো উপহাৰ হিচাপে দিছে। অংকুৰ ফুকন, অংকুৰ আঠখেলীয়া। গুৱাহাটীত থাকে নেকি? ৰাজাদাৰ লগত আৰু মানে আমাৰ হাঁহিয়েটি ইমানটো লেভেলত লৈ যোৱাৰ মেইন ব্যক্তি বুলি ক'লে সেইজনকো এজন ধৰিব লাগিব মানে। বেকগ্ৰাউণ্ড মিউজিক মানে কি ফ্লুটৰ এটা টিউন এটা আছিলে, বৰ ধুনীয়া, মানে তেওঁ ইমান ধুনীয়াকৈ বনাই দিলে দাদাই। সেইটো মানে থিম মিউজিকটো ক'ব লাগিব এতিয়া, থিম মিউজিকটো তেখেতৰ পৰা। মই মানে যেতিয়া তোমালোকৰ অনুষ্ঠানটো কৰিম বুলি ভাবিলো, মই গোটেই কথাখিনি চিন্তা কৰি আছো। মই ভাবিছো তাইতো গান গায়েই, তাই চাগে বেকগ্ৰাউণ্ড মিউজিক চিউজিকবোৰ তাই কৰি আছে নেকি, এনেধৰণৰ লাগিছিল। কিন্তু যি কি নহওক, গোটেই এটা টিম আছে আৰু প্ৰত্যেকৰে কামবোৰ নিজৰ নিজৰ জেগাত খুব সুন্দৰ হৈছে।
দুইটা কাহিনীয়ে প্ৰেমৰ কাহিনী হয় নৱপ্ৰজন্মক টাৰ্গেট কৰিয়ে এই কথাটো কৰা হৈছে নে আমাৰ যুৱক যুৱতীসকলক টাৰ্গেট কৰি আছে নে ভৱিষ্যতে কেনেধৰণৰ পৰিকল্পনা আছে বেলেগ বেলেগ বিষয় বেলেগ বিষয় কেতিয়াবা চিৰিয়াছ বিষয় আহিব আছে এতিয়া আমি এখন এতিয়া মানে বনাবলৈ লৈ আছো ধৰি লওক আমাৰ সুৰাপান বা ড্ৰাগছ এইবিলাকৰ ওপৰতো কিছুমান প্ৰজেক্ট আমি ল'ম মানে আচ্ছা তাৰ কুফল বা কেনেকুৱা মানে এইটো বেয়াই বস্তুটো ইনো তাৰ ওপৰতে আমি কিছুমান প্ৰজেক্ট ল'ম বুলি ভাবিছো মানে সজাগ কৰিব লাগিব সজাগতা সৃষ্টি কৰিব Social অভিনয়ৰ message. জৰিয়তে নিজৰ কামৰ জৰিয়তে সেই দায়িত্বটো তোমালোকৰ ওপৰত থাকিব লাগিব যি কি নহওক খুব ভাল লাগিছে তোমালোকৰ লগত কথা পাতি আৰু ভাবিছো ভৱিষ্যতে তোমালোকে ভাল ভাল কাম কৰি যোৱা মই আশা কৰিম আৰু দৰ্শকসকলক মই কওঁ যে আকাংক্ষা বিশেষভাৱে মইনা কেৰেক্টাৰৰ যিটো কেৰেক্টাৰ আকাংক্ষা আৰু এটা মই কথা তাইতো ভাল গীত গায় মনেও কিন্তু ভাল গীত গায় সৰুপথাৰ কলেজত যিহেতু দুয়োগৰাকীয়ে এজন সৰুপথাৰ কলেজত অধ্যয়ন কৰি ইতিমধ্যে তেওঁৰ শিক্ষা উচ্চ শিক্ষা সমাপ্ত কৰিলে আকাংক্ষাই লাষ্ট ইয়েৰ এবাৰ সৰুপথাৰ কলেজৰ পৰা সৰুপথাৰ কলেজক লৈ এটা ৰেপ চং তেওঁ মনে ৰিলিজ কৰিছিলে অভিনয়ৰ মাজতে মই ৰেপ চংটো মই এই মুহূৰ্তত শুনিব বিচাৰিম দৰ্শকসকলে শুনি ভাল পাব তেতিয়াহে তোমালোকৰ বিষয়ে ভালদৰে জানিব পাৰিব কোনোবাই হয়তো অকল অভিনয়খিনি চাইছে বা তোমাৰ আকাংক্ষাক সংগীত শিল্পী হিচাপে জানে এতিয়াৰ পৰা মই ভাবো ভালদৰে গম পাব যে তেওঁলোক কি প্ৰতিভাৰ গৰাকী গতিকে সেইটো যদি এবাৰ হৈ যায় ভাল লাগিব এইটো সৰুপথাৰ মহাবিদ্যালয়ত যোনটো গীত লিখিছিলো এইটো মই নিজে লিখা আৰু তাত মিউজিকো নিজে কৰিছিলো জনাই নজনাই আৰু এইখিনিতে এটা কথা কৈ থওঁ অহা 3-4-5 নৱেম্বৰ তাৰিখে আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে গতিকে আপোনালোক সকলোকে ইয়ালৈ আমন্ত্ৰণ জনাইছো আমি আহিব সকলো একেলগে সকলোৱে নাচিম বাগিম অলপমান ফূৰ্তি কৰিম আহিব আৰু তাৰ ওপৰতে মই যোনটো সংগীত লিখিছিলো ৰেপ সংগীত সেইটো আপোনালোকৰ আগত এবাৰ গাই শুনাইছো তালটো এনে ধৰি দিবা ওকে যাম এই মেট্ৰিক পাছ কৰি লৈ উচ্চ শিক্ষাৰ যাত্ৰা নুকলে বোলে সৰুপথাৰ ৰাস্তাত বাছ মাত্ৰ এখনেই উঠিব লাগে 5টাত ৰঙা নীলা হালধীয়া টমটমৰ লাইনিয়াত ধনচিৰি দৈয়াঙৰ বুকুত এটা নক্ষত্ৰ 1970 চনৰ বহুজনৰ মূল মন্ত্ৰ আগুৰি আছে ই এটা এলেকা বৃহত্তৰ হাৰ্টবিট সকলোৰে ই হৈছে হৃদয়ৰ একতাৰ এনাজৰী সৰুপথাৰ কলেজখনে হিন্দু মুছলিম খ্ৰীষ্টান সকলো মিলি ভাই ভনী ছাৰ বাইদেউ লক্ষ্য সকলোকে মানুহ কৰাৰ যাতে আমাৰ কলেজখনক সকলোৱে পাই চিনি একতাৰ এনাজৰী সৰুপথাৰ কলেজখনে হিন্দু মুছলিম খ্ৰীষ্টান সকলো মিলি ভাই ভনী ছাৰ বাইদেউ লক্ষ্য সকলোকে মানুহ কৰাৰ যাতে আমাৰ কলেজখনক সকলোৱে পাই চিনি এই নিশ্চিতভাৱে দৰ্শকসকলে আচলতে তেওঁলোকৰ কিমান প্ৰতিভাৰ গৰাকী তেওঁলোক ইতিমধ্যে গম পাইছে আৰু মোৰ সঁচাকৈ ভাল লাগিছে যে নৱপ্ৰজন্মৰ এওঁলোকৰ প্ৰতিনিধিক মই আপোনালোকৰ সন্মুখত ভালদৰে চিনাকি কৰাই দিব বিচাৰিছো আৰু মই বিশেষভাৱে তেওঁলোকৰ লগত যে কথা পাতিব পাৰিছো সেয়া মোৰ কাৰণে আচলতে খুব ভাল লগা কথা আৰু মই সদায় এটা কথা বিশ্বাস কৰো যে নিজৰ ঠাই টুকুৰাক আমি যিমানে ভাল পাওঁ তাৰ সমান্তৰালভাৱে আমি যদিও আমি বাহিৰত কিবা শিকিছো সেই শিকাখিনি যাতে আমি নিজৰ ঠাইখিনিক লৈ আগবঢ়াই লৈ যাব পাৰো সেয়া আচলতে আমি সকলোৱে সংকল্প লোৱাটো মই উচিত বুলি ভাবো লাগিব আমাক প্ৰত্যেককে লাগিব তাৰ মাজতে নিজৰ ঠাই টুকুৰাক আমি যেতিয়া আগবঢ়াই লৈ যাম তেতিয়া সেয়া আচলতে আৰু বেছি ভাল লাগে হয়নে এতিয়া তোমালোকে সৰু পথাৰতে কামখিনি কৰি সৰুপথাৰ যুৱক যুৱতী তোমালোক যিটো টিম চব এটা টিম সেই টিমটো যেতিয়া সৰুপথাৰ বুলি কোৱা হয় তেতিয়া আমি সৰুপথাৰ টিমে কৰিছো কেনেকুৱা লাগে বহুত ভাল লাগে প্ৰাউড ফিল হয় মানে মনৰ কথা এতিয়া মই নাই কি কব মোক কব লাগে মই চাইছো বা দেখিছো যে অকল মনক গালিয়ে পাৰি থাকে ইমান খং নে সি মোক তেনেকা বনাই দিছে মানে ৰিয়েল লাইফতো তেনেকাই হৈ গৈছো মন চিধা চাধা ল'ৰা আৰু তাৰ যিটো এনেকা যেনেকা লাগিছে এই তেনেকুৱাই বেলেগ নাই আৰু দুটা ফেচ নাই এনেকুৱাই আৰু বেলেগনো কি কম আৰু খুব কষ্ট কৰে কিন্তু দেই বহুত কষ্ট কৰে বহুত বেছি কষ্ট কৰে আৰু চাগে কষ্টৰ ফলত চাগে আজি মানুহে চাগে ইমান কণ আদৰি লৈছে বা ভাল পাইছে নিশ্চয় আৰু ভাল পাব আৰু ভাল কাম তোমালোকে কৰি যোৱা আৰু এতিয়া দৰ্শকসকলক মই তেওঁলোকক মন মইনা আৰু হাঁহিয়েটিৰ পিছফালে থকা মানে কেমেৰাৰ আঁৰত থকা ব্যক্তিজনক মই সন্মুখলৈ আনিব বিচাৰিছো প্ৰিয় দৰ্শক এই মুহূৰ্তত
ইতিমধ্যে মন আৰু মইনাৰ লগত মই কথা পাতিম আৰু মন মইনাক খুব ধুনীয়াকৈ সুন্দৰভাৱে সুন্দৰ লোকেশ্যনত আপোনালোকৰ সন্মুখলৈ উলিয়াই অনা যুৱকজনৰ সৈতে মই চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু বিশেষভাৱে সদায় কেমেৰাৰ পিছত থকা ব্যক্তি সাধাৰণতে কেমেৰাৰ সন্মুখত ওলাবলৈ খুব টান পায় মই জানো কেমেৰাৰ পিছত থকা ব্যক্তিসকলে তথাপিতো তাৰ মাজতে মানে আপোনালোকে মন মইনাটো মাজতে এটা কেৰেক্টাৰ ওলায় অলপ তেনেকুৱাই আৰু ক'বলৈ গ'লে মোৰ তেনেকুৱা লাগে মই যিমান দূৰ জানো কেমেৰাৰ যিসকল পৰিচালনা কৰে তেওঁলোকে খুব ওলাবলৈ খুব টান পায় হয়নে গতিকে মই এই মুহূৰ্তত মোৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছো এতিয়াও কেমেৰাটো হাতত লৈ থকা অংকন গগৈ অকণমান অংকনৰ কাৰণে অকণমান হাত চাপৰি হ'ব লাগে দেই কেমেৰাটো হাতত লৈ থাকিবই কেমেৰামেনে সদায় কেমেৰাটো হাতত থাকিবই সেয়াহে আচলতে পৰিচয় আৰু কেমেৰাটোক লৈ যিহেতু ইমানখিনি ভাল কাম কৰি আছে আৰু ভাল কাম কৰিছে অংগন মই মোৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো ধন্যবাদ খুব ধুনীয়া কাম কৰি আছা এপ্ৰিচিয়েট কৰিছো শুভকামনা জনাইছো শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো আৰু তোমালোকৰ এইটো কাম কেৱল সৰু পথাৰতে বা ইতিমধ্যে কিমান মানুহে চাইছে বুলি ক'লে আপোনাৰ 8 লাখৰ ওচৰা-ওচৰি 8 দিনত ক'বলৈ গ'লে 8 দিনত 8 লাখ মানুহে চাইছে মন মইনা আৰু বহুত মানুহে চাওক তেওঁলোকক আপোনালোকে ফ'ল' কৰক ছাবস্ক্ৰাইব কৰক আৰু তেওঁলোকৰ কামক উৎসাহ জনাওক অন্য একো নাই তেওঁলোকে কৰি যোৱা কামবোৰক আপোনালোকে অকণমান চাবলৈ তেওঁলোক চাওক কি কাম কৰিছে যদি ভাল কাম কৰিছে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰক অমন কেনেধৰণে টিমটোৰ লগত তুমি জড়িত হ'লা টিমটোৰ লগত জড়িত মানে তেনেকে মই ফাৰ্ষ্ট লগ পাইছিলোঁ বিয়াখনত লগ পাইছিলোঁ মানে ফটোশ্বুট কৰোঁ মই মানে ৱেডিং চেডিঙো ফটোশ্বুট কৰোঁ জানি অলৰেডি তাত গৈছিলোঁ লগৰ এজনী লৈ গৈছিলে মানে তাতে ফাৰ্ষ্ট লগ পাইছোঁ মানে তাৰ আগৰ পৰাই চিনি পাওঁ অলৰেডি যোনটো এতিয়া ৰেপ চংটো পাৰফৰ্ম কৰিলেহি সেইটো চাই পেলাই মই ল'ৰাটোক মই চিনি পাওঁ মানে এইটোৱে ল'ৰা আছিলে তেনেকৈ লাহে লাহে চিনাকি যে ময়ো কেমেৰাৰ লগত জড়িত সিও গম পালে লাহেকৈ যেনেধৰণে আমি প্ৰজেক্টবিলাক মানে পিছত প্লেনিং কৰিলোঁ বনোৱাৰ তেনেদৰে সি মোক কণ্টেক্ট কৰিলে তেনেধৰণে আৰু ফাৰ্ষ্ট প্ৰজেক্ট আমি কভাৰ চং ন কভাৰ ভিডিঅ' কৰিছিলোঁ এনেই মানে সৰু সুৰা কভাৰ চং তেনেকুৱা জাতীয় প্ৰজেক্টবিলাক কৰোঁ আমি সৰু সুৰা তাৰপিছত মেইনকৈ যেতিয়া ইও মানে গ্ৰেজুৱেশ্যন কৰি মেলি ফ্ৰী হ'ল তেতিয়া হাঁহি এটি ফাৰ্ষ্ট পাৰ্টটো তেতিয়াৰ মানে ধুনীয়াকৈ মানে ফুল টাইম মানে জড়িত বুলি ক'ব পাৰি প্ৰথম পাৰ্টৰ পৰাই জড়িত মানে কেনেকুৱা লাগিছে তেওঁলোকৰ লগত কাম কৰি কেনেকুৱা মানে কি আৰু আমি একেলগতে আছো ন' প্ৰব্লেম মানে চব ফালৰ পৰা আৰু বিভিন্ন লোকেশ্যনত মই তাৰ আগতে এটা কথা মই দৰ্শকসকলক ক'ব বিচাৰিছো মই যিমান দূৰ জানো বা অংগনৰ কথা মই যিমানখিনি শুনিছো যে মানে মই অংগনক বেলেগ এটা জেগাত লগ পাইছিলো এটা বেলেগ অনুষ্ঠানত লগ পাইছিলো মই যিমান দূৰ জানো অংগনে ইউটিউবত চাই বোলে গোটেই বস্তুখিনি শিকিছা হয় নেকি হয় মানে তেনেকুৱা আনুষ্ঠানিক মানে তেনেকুৱা ট্ৰেইনিং একো লোৱা নাই মানে মই অনলাইনতে শিকা বুলিয়ে ক'ব পাৰি আৰু গতিকে দৰ্শকসকল চাওক অনলাইনত কেমেৰাৰ কাম শিকিছে অনলাইনত এডিটিঙৰ কাম শিকিছে অনলাইনত বাকী যিমানখিনি অংগনহঁতে কাম কৰি আছে চব অনলাইনতে শিকিছে গতিকে আনুষ্ঠানিক শিক্ষা তেওঁলোকৰ নাই মানে টেকনিকেল পাৰ্টটোত মই কথাটো কৈছো টেকনিকেল পাৰ্টটোত তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা নাই কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু তেওঁলোকে কামবোৰ খুব ধুনীয়া কৰিছে আউটপুটটো ইমান ভাল হৈছে এয়া মই মানে আচলতে ভাষাৰে বুজাই ক'ব নোৱাৰো গতিকে মোৰ অনুষ্ঠানৰ অতিথি তেওঁলোকক কৰিছো সেইকাৰণে কৰিছো আৰু মই তেওঁলোকক যোগাযোগ কৰি মানে অতি শীঘ্ৰে তেওঁলোকৰ এটা অনুষ্ঠান কৰিবলৈ ইমানেই মোৰ ভাল লাগিল আৰু বিশেষভাৱে দেৱাশিষক ধন্যবাদ দিব লাগিব তোমালোকে মই চোৱা নাছিলো দেৱাশিষ দাই চাই আছিলে বোলে মোক দেখুৱালে এইটো চাইছে নাই নাই চোৱা মই চাই মানে গোটেইকেইটা শেষ কৰি দিলো এতিয়া আৰু যিহেতু মন মইনা ছেকেণ্ড পাৰ্ট কেতিয়া আহিব ছেকেণ্ড পাৰ্টৰ কাম ইতিমধ্যে আমি মানে এডিটিং চলি আছে আমি কৰি আছো আমি একেলগতে এতিয়া বৰ্তমান এই আমাৰ ঘৰতে আছে মানে এতিয়া কৰি আছো মানে এডিটিঙৰ কাম কিমান দিন লাগিব কেতিয়া পাব ৰাইজ নেক্সট মান্থৰ 10-15 তাৰিখৰ ভিতৰত মানে অহাৰ সম্ভাৱনা এটা আছে আৰু মানে কামবিলাক আমি সোনকালে এৰিব পাৰো কিন্তু আউটপুটটো এনেকুৱা নাপাব মানে হয় লাগিলে আমি দেৰিকে দিম সেইটো খুব তোমালোকৰ মানে ভাল পদক্ষেপ বুলি ক'ব লাগিব যে সোনকালে এটা বস্তুৰ আউটপুটটো কেতিয়াও ভাল নহয় তাক এটা মানে কি ক'ব ভালকে অধ্যয়ন কৰিব লাগিব হয়নে তাৰপিছত মই মইনাৰ কাষলৈ আহিব বিচাৰিছো মনৰ কথা ক'লা অংগনদাই খুব ধুনীয়াকে অংগনে কাম কৰি আছে আৰু কোন কোন জড়িত হৈ আছে তোমালোকৰ লগত আমাৰ জয়সিং গগৈ তাৰপিছত সংগ্ৰাম দা মানে ইয়াৰ দাদা নিজৰ দাদা মা আছে দুলুমণি বৰা মায়ে অভিনয় কৰিছিলে মন মনাত চাগে চাইছে মোৰ মা হয়
তাৰপিছত ভন্টি আৰু মানে গোটেই আমাৰ হোল Family আৰু। ফেমিলি চাপৰ্ট ফুল আছে এৰো ফেমিলি ফুল চাপৰ্ট Full support। অংকনৰো ফুল চাপৰ্ট ঘৰত ধৰি লওক তেনেকে আৰু মানে সকলোৱে চাপৰ্ট কৰিছে কাৰণে আমি ইমানটোলৈ আগবাঢ়িবলৈ সাহস কৰিব পাৰিছো আৰু এটা কথা অনুষ্ঠান মই সামৰিব লাগিব হয়। আৰু মই এইখিনি সুধিব বিচাৰিছো আমাৰ ইয়াত এতিয়ালৈকে এনেধৰণৰ কোনো ধৰণৰ ষ্টুডিঅ' এটা নাই নাই হয়নে য'ত আমি ডাবিং কৰিম বা নৃত্য আকাংক্ষাই হওক বোলে মই ক'ৰবাত গীত এটা মই বাণীবদ্ধ কৰিম বৰপথাৰ বা সৰুপথাৰ অঞ্চলত কোনো ধৰণৰ ষ্টুডিঅ' বা নাই বা তেনেধৰণৰ আমাৰ বেলেগ আমি যিটো চাপৰ্ট পাব লাগে তেনেধৰণৰ চাপৰ্টটো নাই যি কৰিছে সকলোৱে কিন্তু নিজে নিজে কৰিছে হয় নাই তোমালোকেও নিজে নিজে কৰিছে গতিকে তেনেধৰণৰ কিবা প্লেনিং আছে নেকি ভৱিষ্যতে যে ইয়াৰ পৰা ওলাই গৈ কিবা কৰাৰ প্লেনিং আছে নেকি ডাঙৰ চিন্তা এটা চলি আছে নেকি মনত মোৰ আছে মানে খালি মই মিউজিকৰ ডাইৰেক্ট মানে ক্লাছ কৰা নাই কিন্তু মই অনলাইনৰ যোগেদি অলপ চলপ শিকিলো মিউজিকৰ সেইটো কাৰণে মই ভাবিছো যে মিউজিকৰ যোনটো শিকিলো মানে মই এতিয়া বস্তুবোৰ গোটাবও চাই আছো ষ্টুডিঅ' এটা খোলাৰ মোৰ প্লেন এটা আছে কিন্তু আমাৰ লোকেল এৰিয়াত একদম লোকেল এৰিয়াত যাতে সকলোৰে বাবে সুবিধা হয় আৰু অভিনয়টো ক'ত শিকা হৈছিল অভিনয়টো মই ক'বলৈ গ'লে একদম সৰুৰ পৰাই অভিনয়ৰ লগত জড়িত ডাইৰেক্ট ক'তো শিকা নাই কিন্তু লাষ্ট আমি যেতিয়া কলেজৰ পৰা ইউথ ফেষ্টিভেল গৈছিলো তেতিয়া আমি নাটকৰ ৱৰ্কশ্বপ এটা লৈছিলো মই লৈছিলো এই লোৱা নাই এতিয়া আকাংক্ষাই সংগীতটো অগ্ৰাধিকাৰ বেছি হ'বনে অভিনয়টো অগ্ৰাধিকাৰ বেছি হ'ব দুইটাই কিন্তু এতিয়া মানে এনেকুৱা হৈছে কৰি কৰি মানে এইটোও ভাল পোৱা হৈ গৈছো অভিনয় মানে ভাল আগতে মানে আইনা আগত কৰি থাকো কিন্তু নাজানো ন যে মই এটা কথাই জানো যে অভিনয় কৰিবলৈ ডাঙৰ টিম এটা লাগিব কেমেৰা লাগিব এনেকা ডাঙৰ ডাঙৰ হেৰি লাগিব দেখিছো ন এতিয়া পাইছো যেতিয়া আৰু এৰাত নাই মন অকল মইনাৰ হয় মইনাৰ যাও ঐ শুন তই মোক তোৰ একো বুলি নাভাবি নাই কিন্তু মই তোক মোৰ সকলো বুলি ভাবো তই মোক সঁচাকে বহুত বুজি পাওঁ দেই অকল মইহে বুজি পাব লাগে নিজেতো একো বুজি নাপাওঁৱে কি বুজিব লাগে প্ৰিয় দৰ্শক মোৰ অনুষ্ঠান সামৰণি কৰিব লাগিব সামৰণি মাৰিব লাগিব আৰু বিশেষভাৱে মই কৈছো যে তিনিজন যুৱক বৰ্তমান মোৰ লগত আছে এই টিমৰ লগত আৰু কেইবাগৰাকী ব্যক্তি জড়িত আছে যদিও তেওঁলোক মোৰ লগত বৰ্তমান নাই মন মইনা আৰু মন মইনাক আপোনালোকৰ সন্মুখলৈ অনা অংগন তিনিওজন নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা যুৱক যুৱতী মোৰ লগত আছে তেওঁলোকক আশীৰ্বাদ কৰিব তেওঁলোকক সাহস দি যাওক আপোনালোকে তেওঁলোকে যাতে আৰু ভাল ভাল কাম কৰিব পাৰে আৰু বিশেষভাৱে ডিজিটেল প্লেটফৰ্মত তেওঁলোকে যিহেতু কাম কৰি আছে বৰ্তমান সময়ত আগতে এনেধৰণৰ অনুষ্ঠান এটা কৰিবলৈ হ'লে আমাৰ টিভিটোৰ প্ৰয়োজন হয় কিন্তু বৰ্তমান সময়ত ডিজিটেল মাধ্যমে এই কামবোৰ নিজৰ প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে ইনষ্টাগ্ৰামেই হওক ফেচবুকেই হওক ইউটিউবেই হওক বা অন্যান্য যিকোনো সামাজিক প্লেটফৰ্মত তেওঁলোকে কাম কৰিব পাৰে আৰু সেই প্লেটফৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে গতিকে তেওঁলোকৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু বিশেষভাৱে মন মইনাৰ পাৰ্ট 2 আহি আছে মন মইনা আপোনালোকে নাই চোৱা যদি চাব হাঁহি এটি যদি নাই চোৱা চাব তেওঁলোকে কি কৰিছে সেয়া আপোনালোকে এবাৰ অনুধাৱন কৰক সেয়া আশা কৰি আজিৰ মোৰ অনুষ্ঠান ঠিকনাৰ পৰা বিদায় লৈছো পুনৰবাৰ মোৰ অনুষ্ঠানত যদি আপোনালোকৰ ভাল লাগে তেনেধৰণে মোকো আমাৰ সময় লাইভক ফ'ল' কৰি যাব আৰু বিশেষভাৱে এনেধৰণৰ প্ৰতিভাসমূহ উলিয়াই নিয়াৰ ক্ষেত্ৰত আমাৰ এই যাত্ৰা অব্যাহত থাকিব ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই বেদান্ত ভাৰ্গৱে বিদায় লৈছো ধন্যবাদ